মই ইতিমধ্যে মোৰ কেইবাটাও ভিডিঅ'ত সম্পত্তি হস্তান্তৰৰ বিষয়ে আলোচনা কৰিছোঁ কি প্ৰক্ৰিয়াৰে সম্পত্তি হস্তান্তৰ কৰিব পাৰি মূলতঃ সেল ডিড ৰিলিংকুইশমেণ্ট ডিড কিন্তু দানপত্ৰ বা গিফ্ট ডিড এইটোৰ বিষয়ে এতিয়ালৈকে মই কোনো ফুল লেন্থ ভিডিঅ' বনোৱা নাই কিন্তু মোৰ কিছু দৰ্শক বন্ধুৱে আজি কেইবাদিনৰ পৰা মোক অনুৰোধ কৰি আহিছিল যে কি পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি পেলাই গিফ্ট ডিড কৰিব পাৰি গিফ্ট ডিড এখনক আইনে কেতিয়া বৈধ বুলি পেলাই ঘোষণা কৰে ইত্যাদি প্ৰশ্নসমূহ লৈ পেলাই এটা ভিডিঅ' উপস্থাপন কৰিব লাগে আৰু সেই বিষয়ে আজি মই এই ভিডিঅ'টো গিফ্ট ডিডৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ মূলতঃ গিফ্ট ডিডৰ দ্বাৰা আপোনালোকে কেনেকৈ সহজতে সম্পত্তি হস্তান্তৰ কৰিব পাৰে ইজনৰ পৰা সিজনলৈ সেই বিষয়ে আলোচনা কৰিম এটা ভেলিড গিফ্ট ডিড হ'বলৈ হ'লে কি লাগিব সেই বিষয়ে আলোচনা কৰিম ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই পেলাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগে তেন্তে কিন্তু কমেণ্ট দিবলৈ নাপাহৰিব লাইকো দিব আৰু শ্বেয়াৰো কৰিব যাতে আনে ধৰণৰ ভিডিঅ'সমূহ নিয়মিতভাৱে পায় ল গুৰু আছাম আপোনালোকৰ চেনেল আপোনালোকৰ বাবে আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে মাথো সন্ধিয়া 7টা বজাৰ পিছতহে ফোন কৰিব কাৰণ দিনৰ ভাগত আমি আমাৰ প্ৰফেশ্যনেল কামত ব্যস্ত থাকোঁ বলক ভিডিঅ'ৰ মূল বিষয়বস্তুৰে আগবাঢ়ি যাওঁ মই বিকেকৰ এডভকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ এতিয়া প্ৰথমতে আমি জানো আহক যে গিফ্ট ডিড বা দানপত্ৰ কি যেতিয়া আপুনি আপোনাৰ কোনোবা এটা স্থাৱৰ সম্পত্তি মুভেবল প্ৰপাৰ্টি কাৰোবাক স্ব ইচ্ছাই প্ৰদান কৰিব পাৰ্মানেণ্টলি হেৰিটেবলি সেইটোকে আমি দান বা গিফ্ট বুলি পেলাই কওঁ কিন্তু আইনৰ ভাষাত কিছু জটিলতা আছে আজি সেই বিষয়ে আলোচনা কৰিম ছেকশ্যন 122 ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টত এই বিষয়ে স্পষ্টকৈ কৈছে যে গিফ্ট হ'বলৈ এটা ভ্যালিড গিফ্ট আইনৰ দৃষ্টিৰে বৈধ দানপত্ৰ হ'বলৈ হ'লে কি ক্ৰাইটেৰিয়া তাত এসেনশিয়ালি বা ম্যান্ডেটৰিলি ফুলফিল কৰিব লাগে সেই বিষয়ে বলক অকমান জানি লওঁ প্ৰথম যেটো ক্ৰাইটেৰিয়া যেটো এটা ভ্যালিড গিফ্ট বা এটা আইনৰ দৃষ্টিৰে বৈধ গিফ্ট ডিড বা দানপত্ৰ হ'বলৈ হ'লে মূলতঃ যিজন দাতা তেওঁ ভলান্টাৰিলি অৰ্থাৎ নিজ ইচ্ছাই সেই প্ৰপাৰ্টিটো কোনো থ্ৰেট কোৱাৰশন বা কোনো বাহ্যিক প্ৰভাৱৰ প্ৰতি অনুগত হৈ তেখেতে সেই প্ৰপাৰ্টি যে কাৰো কোনোবা এজনক হস্তান্তৰ কৰা নাই দানপত্ৰৰ যোগেৰে সেইটো কিন্তু এষ্টাব্লিছ হ'ব লাগিব সেইটো সদায় তাত থাকিব লাগিব যে যিজন দাতা যিজনে দান কৰিব অৰ্থাৎ যিজন ডোনাৰ তেওঁ নিজ ইচ্ছাৰে তেওঁৰ নিজৰ স্ব ইচ্ছাই সেই প্ৰপাৰ্টিটো সেই যিজন মানুহক দিছে যিজন ডনি তেখেতক দিছে সেই কথাটো কিন্তু স্পষ্ট হ'ব লাগিব তাত কোনো বল প্ৰয়োগৰ কথা আহিব নোৱাৰে দ্বিতীয় কণ্ডিশ্যনটো হৈছে যে এটা ভ্যালিড গিফ্ট ডিড হ'বলৈ হ'লে তাত কোনো কনসিডাৰেশ্যন থাকিব নোৱাৰিব অৰ্থাৎ তাত কোনো টকা পইচাৰ লেনদেন হ'ব নালাগিব অৰ্থাৎ যদি আপুনি এটকাও লৈ পেলাই কোনোবা এটা প্ৰপাৰ্টি কাৰোবাক গিফ্ট দিয়া বুলি পেলাই কয় আৰু সেইটো যদি প্ৰমাণিত হয় যে আপুনি এটকা লৈছিলে সেই প্ৰপাৰ্টিৰ বিনিময়ত তেন্তে কিন্তু সেইটো ভ্যালিড গিফ্ট ডিড হৈ নাথাকিব সেইটো ভয়েড গিফ্ট ডিড হ'ব সেইটো আইনত আছে অৰ্থাৎ আপুনি সম্পূৰ্ণ মূল্যবিহীনভাৱে আপোনাৰ নিজ ইচ্ছাৰে সেই প্ৰপাৰ্টিটো কোনোবা এজন ব্যক্তিক আপুনি দান কৰিছে তৃতীয়টো যেটো অত্যন্ত প্ৰয়োজনীয় কথা যিজনক আপুনি দান কৰিব তেওঁ কিন্তু এই প্ৰপাৰ্টিটো যেটো প্ৰপাৰ্টি আপুনি দিছে সেই মুভেবল হওক কি মুভেবল হওক তেওঁ সেইটো একসেপ্ট কৰিব লাগিব অৰ্থাৎ যিখন গিফ্ট ডিড তাতে স্পষ্টকৈ লিখা থাকিব লাগিব যে হয় এই যেটো দান তেখেতে কৰিছে সেইটো মই একসেপ্ট কৰিছোঁ সেইটো যদি একসেপ্টেন্স নাথাকে তেন্তে কিন্তু ভ্যালিড গিফ্ট ডিড নহয় অৰ্থাৎ গিফ্ট ডিড হ'বলৈ হ'লে আমি সাধাৰণতে এই কথাটো কেতিয়াও চিন্তা নকৰোঁ যে মই কাৰোবাক কিবা এটা গিফ্ট কৰিছোঁ তেওঁ একসেপ্ট কৰা নকৰাটোলৈ একো আহে নাযায় কাৰণ মইতো মোৰ প্ৰপাৰ্টি নিজ ইচ্ছাৰে মই তেওঁক দিছোঁ কিন্তু সেইটো ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টত মান্যতা দিয়া নাই কাৰণ যিজনে লৈছে তেওঁ একসেপ্ট কৰিব লাগিব আৰু সেইটো একসেপ্ট কৰিব লাগিব ডিউৰিং দ্য লাইফ টাইম অফ দি ডোনাৰ অৰ্থাৎ মানুহজন জীয়াই থাকোঁতে যিজন দাতা তেখেত জীয়াই থাকোঁতেই সেই গিফ্টটো তেখেতে একসেপ্ট কৰিব লাগিব তাৰ পিছত আৰু এটা যেটো প্ৰয়োজনীয় কথা সেইটো হৈছে আপুনি যদি এটা সম্পত্তি কাৰোবাক গিফ্ট কৰে সেই সম্পত্তিটো কিন্তু আপোনাৰ থাকিব লাগিব আপুনি ভৱিষ্যতে কোনোবা এটা প্ৰপাৰ্টি পাব আৰু সেইটোক আপুনি কাৰোবাক গিফ্ট কৰিব বুলি পেলাই আজি এখন গিফ্ট ডিড কৰি পেলাই কৈছে সেইটো বৈধ গিফ্ট ডিড নহয় অৰ্থাৎ আপোনাৰ বাস্তৱত যি সম্পত্তি আপোনাৰ ওচৰত আছে সেয়া মুভেবল হওক কি মুভেবল হওক সেয়া যেতিয়া আপুনি কাৰোবাক গিফ্ট কৰিব সেইটোহে বৈধ গিফ্ট অৰ্থাৎ ভৱিষ্যতে মই এটা ঘৰ কিনিম আৰু সেইটো মই আজিয়ে গিফ্ট কৰি দিছোঁ অমুকক সেইটো বৈধ গিফ্ট নহয় গতিকে এইকেইটা কথা একেবাৰে মনত ৰাখিব লাগিব আৰু ছেকশ্যন 123 ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টত কৈছে যে এখন গিফ্ট ডিড মাষ্ট বি ৰেজিষ্টাৰ্ড অৰ্থাৎ ছেকশ্যন 17 অফ দ্য ৰেজিষ্ট্ৰেশ্যন এক্ট মতে গিফ্ট ডিড কিন্তু ৰেজিষ্টাৰ হ'ব লাগিব আৰু ছেকশ্যন 123 টো সেইটো কৈছে যে গিফ্ট ডিড সদায় ৰেজিষ্টাৰ হ'ব লাগে যেতিয়া
সাব ৰেজিষ্ট্ৰি অফিসত ডোনাৰ আৰু ডনি অৰ্থাৎ যিজনে দান কৰিব আৰু যিজনে দান প্ৰাপ্তি স্বীকাৰ কৰিব এই দুইজন ব্যক্তিয়ে কিন্তু সাব ৰেজিষ্ট্ৰি অফিসত গৈ পেলাই হাজিৰ হৈ তেওঁলোকে সেই ডিডখন ৰেজিষ্টাৰ কৰিব লাগিব গতিকে এটা ভ্যালিড গিফট ডিড হ'বলৈ হ'লে এটা আইনৰ দৃষ্টিৰে ভ্যালিড গিফট ডিড হ'বলৈ হ'লে এই যিকেইটা ক্ৰাইটেৰিয়া ক'লোঁ এইকেইটা কিন্তু ফুলফিল হ'বই লাগিব আৰু দ্বিতীয় কথাটো হৈছে যে গিফট ডিডখন কেতিয়াও ৰেজিষ্টাৰ নকৰাকৈ নাথাকিব আজি যদি ৰেজিষ্টাৰ নকৰে আৰু কাইলৈ যদি কিবা সেইটো লৈ পেলাই ডিসপিউট হয় সিভিল কোৰ্টত যদি যায় সেইটো কিন্তু সিভিল কোৰ্টে কেতিয়াও বৈধ গিফট ডিড বুলি পেলাই নকৰে আৰু এটা কথা যে গিফট ডিডৰ দ্বাৰা আপুনি আপোনাৰ সম্পত্তি অতি সহজতে কাৰোবাক হস্তান্তৰ কৰিব পাৰে আৰু এই ক্ষেত্ৰত এটা কথা কৈ থওঁ যে যেতিয়া নিজৰ ৰিলেশ্যনৰ মানুহৰ মাজত কোনোবা প্ৰপাৰ্টি গিফট কৰা হয় সেইটো কিন্তু কেতিয়াও সন্দেহৰ চকুৰে কোৰ্টে নাচায় কাইলৈ যদি কিবা ডিসপিউট হয় সন্দেহৰ চকুৰে নাচায় আৰু এটা ভাল দিশ গিফট ডিডৰ সেইটো হৈছে যে আজি যদি মই আপোনাক এটা প্ৰপাৰ্টি গিফট কৰি দিওঁ আৰু সেই গিফট কৰাৰ পিছত সেই ক্ষেত্ৰত আপোনাক কেতিয়াও কোনোবা ইনকাম টেক্স ডিপাৰ্টমেণ্ট বা কেতিয়াও কোৱেশ্চন কৰিব নোৱাৰে যে এই প্ৰপাৰ্টিটো পাবলৈ আপুনি টকা ক'ত পালে কাৰণ আপুনি টকা দিয়া নাই মোক আপোনাক মই গিফ্টহে কৰিছোঁ ইয়াৰ বিনিময়তটো কোনো টকা পইচা লেনদেন হোৱা নাই সেইটো এক নম্বৰ কথা আৰু দুই নম্বৰ কথা মই নিজেও কিন্তু ইনকাম টেক্সৰ যিটো বাৰ্ডেন যে আজি বিক্ৰী কৰিলে যেতিয়া ক্যাপছ গেইন কৰিছোঁ বুলি পেলাই যিটো কথা প্ৰশ্ন আহে যে আপুনি ইমান টকা এটা প্ৰপাৰ্টি বিক্ৰী কৰি পেলাই পালে গতিকে চৰকাৰক টেক্স দিব লাগিব কাৰণ আপুনি ক্যাপছ গেইন কৰিছে সেইটো কিন্তু এই গিফট ডিডৰ ক্ষেত্ৰত নাহে গতিকে পৰিয়ালৰ মাজত যদি আপোনালোকে কেতিয়াবা মুভেবল প্ৰপাৰ্টি ট্ৰান্সফাৰ কৰিব বিচাৰে তেন্তে সেল ডিড নকৰাকৈ গিফট ডিড কৰাটোৱে কিন্তু বুদ্ধিমানৰ কাম আৰু সেই ক্ষেত্ৰত কেতিয়াবা ডিসপিউট ৰাইজ কৰিলেও কোৰ্টে কোনো সন্দেহৰ চকুৰে চোৱাৰ থল নাথাকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ চাই উপকাৰত আহিব আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ